নমস্কাৰ বন্ধুসকল, আজি আমি গৈ আছোঁ মেঘালয়া, মানে মোৰ লগৰটোৰ ঘৰত। আৰু তালৈ যোৱাৰ এটাই উদ্দেশ্য আছিল যে মোলৈ মানে ইনভাইট কৰিছে, আৰু সেই ইনভাইটটোত ঘৰৰ কিছু নিয়ম নীতি মানে পূজা থকাৰ বাবে হয়তো মোলৈ মাতিছে। আৰু আপোনালোকে দেখা পাই আছে, এয়াৰ দৃশ্য হৈছে সোণাইকুছি গাঁৱৰ। আৰু আমি গৈ আছোঁ ৰাস্তাইদি, আৰু আপোনালোকে চাই থাকিব কি দেখা পায়। আৰু আপোনালোকে হয়তো এইবিলাক প্ৰকৃতি আপোনালোকে উপভোগ কৰি থাকিব। আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। আৰু এনেদৰে দৃশ্যসমূহ চাই থাকিব। আৰু আমি গৈ আছোঁ ৰাস্তা আৰু আমি গৈ আছোঁ চাইকেলেদি। আৰু দেখা পাই আছে এইবোৰ হৈছে সোণাইকুছি গাঁওখন। আৰু আমি গৈ আছোঁ এনেদৰে ৰাস্তা আপোনালোকে চাই থাকিব, কণ্টিনিউ কৰি থাকিব ভিডিঅ'টো। ফাইনেলি বন্ধুসকল, আমি মেঘালয়ত উপস্থিত হ'লোহি। আৰু আমি মেঘালয় পাৰ হ'বলৈ এখন নদী আছে, সেইখন নদী পাৰ হ'লে আমি মেঘালয় পাম। আৰু আমি বৰ্তমান মেঘালয় পাইছোঁহি। আৰু এয়া দেখা পাইছে নদীখন, আৰু এয়া আমি ৰাস্তাইদি গৈ আছোঁ মেঘালয়, আৰু মেঘালয়ৰ গাঁওখনলৈ আৰু মোৰ লগৰটোৰ গাঁওখনলৈ। আপোনালোকে কণ্টিনিউ কৰি গৈ থাকিব। আৰু মোৰ বন্ধুজন আগে চাইকেলেদি আমি গৈ আছোঁ, দুইজনে ছিংগেল। আৰু আপোনালোকে দেখা পাইছে এনেদৰে দৃশ্যসমূহ। চ' বন্ধুসকল, এয়া গৈ আছোঁ আমি এনেদৰে। চ' বন্ধুসকল, এয়া দৃশ্য হৈছে মেঘালয়ৰ। আৰু আপোনালোকে ছাইডত দেখা পাইছে পাহাৰ, মানে তাৰ ওপৰতে আছে ঘৰ, আৰু ঘৰ পৰিৱেশ এনেধৰণৰ, আৰু বিভিন্ন ধৰণৰ প্ৰকৃতিৰে ভৰা মেঘালয়খন। আপোনালোকে কণ্টিনিউ কৰি গৈ থাকিব, চাই থাকিব এনেধৰণৰ ঘৰবোৰ, বেৰবোৰ আৰু গাঁওখন এনেধৰণৰ। চ' বন্ধুসকল, আমি গৈ আছোঁ। ফাইনেলি আমি কিছু দূৰ গৈ পালোঁ, আৰু আমি গৈ পাবলৈ বেছি দেৰি নালাগে। আৰু আমি ফাইনেলি এনেধৰণে গৈ আছোঁ, আৰু অলপ গৈয়ে আমি পাম। আৰু আপোনালোকে কিছু দৃশ্য দেখা পাব যে আমি গৈছিলোঁ ক'ত, মানে দেৱতা পূজা কৰা মোৰ লগৰ ঘৰত। আৰু আপোনালোকে চাব পাব কিছু দৃশ্য, নিয়ম নীতিবোৰ। আৰু মই বেছি শ্বুট কৰিব নোৱাৰিলোঁ, যিহেতু মোৰ লগৰটোৱে মানা কৰিলে, বা তেখেতৰ ডাঙৰসকলে মানা কৰিলে। সেইবাবে মই বেছি শ্বুট নকৰিলোঁ, যিহেতু আপোনালোকক কিছু দৃশ্যহে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ইমান চেষ্টা কৰিও মানে মই বেছি দেখাবলৈ নোৱাৰিলোঁ। চ' বন্ধুসকল, এনেধৰণে আমি গৈ আছোঁ, আৰু অলপ গ'লে আমি মোৰ লগৰটো ঘৰখন পামহি। ফাইনেলি বন্ধুসকল, আমি আহি পালোহি। আৰু আমি আহি পায়ে মানে ডেকা চাংখন দেখা পালোঁ। আৰু মই ডেকা চাংখন আপোনালোকক দেখাবলৈ অলপ ৰখিলোঁ, আৰু ৰখি আপোনালোক এনেধৰণৰ দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু অলপ পিছতে আমি এনেধৰণৰ দৃশ্য আপোনালোকক দেখালোঁ। আৰু আশা কৰোঁ ভাল পালে, আৰু ভাল পালে এটা লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।